ও যেন বাল ছিড়া হে মুসলমান সারারে বাংলাদেশি কয় তো এগুলো কিতা এই মিগ্রি বেমারি এগুলো কোনো ঠিক করতে পারতায় না নি মা তৈল গিয়া তার নামটা কিতা আমি এর নাম লইয়ার না খানে হে একটা বিতলঙ্গ আর বিতলঙ্গর নামটা লই আমার দরকার নাই তো হে অসমৰ যিমান মুছলমান মানুহ আছে এই বাংলাদেশী বুলি প্ৰমাণ কৰিব বিচাৰি আছে তোক কৈ আছো ইমান চেণ্ডেলেৰে মাৰিম তোৰ লাজ নাই নেকি কেলা মাল খাই যি মুখেৰে ওলালে আৰু এইটো কৈ দিলে তোক কৈ আছো মিয়া মুছলমান টাৰ্গেট নকৰিবি ঠিক আছে মুছলমানৰ গাত তেজ আছে মুছলমানে বজাৰৰ পৰা আপেল আৰু আঙুৰ আনি খায় তো এইটো নেভাবিবি যে মুছলমানে আপেল আৰু আঙুৰ খোৱা নাই তোক চিধা চিধি কৈ আছো বিতলংগী কেলা কুকুৰ কুকুৰ মিয়াক যদি টাৰ্গেট কৰিবি তেতিয়াহ'লে এই অসমত তই মানে লুকাবলৈ জাগা নেপাবি এইটো কৈ দিলো মনত ৰাখিবি মই আজি বক্সাৰে কি কলো মাত হল অসমৰ মুছলমানক সি টাৰ্গেট কৰি কৰি এটাৰ পিছত আৰু এটা বাংলাদেশী বুলি প্ৰমাণ কৰিব বিচাৰি আছে কিন্তু সি একো লাউৰা কৰিব নোৱাৰে সি প্ৰমাণ কৰিবই নোৱাৰে আৰু একো লাউৰা কৰিব নোৱাৰে আৰু মুছলমানৰ বাল এগেটা ছিঙিব নোৱাৰে আৰু দম দেখাই আছে সি এক্টৰ বনি গৈছে সি টাইগাৰ পালে ইমান মাৰিল চেণ্ডেলেৰে কি কম তো ইমান চেণ্ডেলেৰে মাৰিম